রূপম দা পাহি মই কিয় মাতিছিলে মোক? কিয় মাতিছিলো মানে কি হৈছে তোমাৰ? কালিৰ পৰা মই তোমাক ইমানকৈ ফোন কৰি আছো, কিন্তু তুমি এবাৰো ফোনটো ৰিচিভ নকৰিলা। মোৰ কিমান বেয়া লাগিছে তুমি ভাবি চাইছানে? মই ঠিকেই আছো দেহা, তোমাৰ কেনেকুৱা? আৰু কালিৰ বাবে চৰি, মই অলপ বিজি আছিলো। উফ ৰক্ষা, মই আৰু তোমাৰ কিবা হোৱা বুলিহে ভাবিছিলো। মই ভালেই আছো দিয়া। ইয়াত কি কৰি আছা তুমি? কি কৰি থাকিম আৰু, তোমাৰ কথাই ভাবি ভাবি ইয়াত বহি আছো। কিবা খালানে? নাই খোৱা। কিয় নাই খোৱা? নাই, এনেই খাব ইচ্ছা যোৱা নাই। বাকী কালি কিয় ইমান ফোন কৰি আছিলা? আৰু এদিন কথা নাপাতোতেই মেছেজত যে ইমান ট্ৰেজেডি ফালি আছিলা, কিয়? নাই, এনেই তোমাৰ কথা বৰকৈ মনত পৰিছিল কাৰণেহে মই তোমাক ফোন কৰি আছিলোঁ। বাকী তোমাৰ কিবা প্ৰব্লেম হ'লে মোক ক'বা, হেল্প কৰিবলৈ আছোঁ মই। একো প্ৰব্লেম হোৱা নাই দেহা, আৰু কিবা প্ৰব্লেম হ'লে তোমাক নকয় কাকনো ক'ম? তোমাক এটা কথা সুধোনে? কি কথা পাহি? মই যদি তোমাৰ পৰা আঁতৰি যাওঁ, থাকিব পাৰিবানে তুমি মোৰ অবিহনে? মই মৰি যাম, কিন্তু তুমি এইবোৰ কথা কিয় কৈ আছা? নাই, এনেই সুধিছো। সঁচাকৈ কোৱাচোন, কিবা এটাতো নিশ্চয় হৈছে। সঁচাই কৈছো, এনেই সুধিছো। আৰু তুমি মোৰ অবিহনে থাকিব পাৰিবানে? ময়ো মৰি যাম দেহা। বা ইমান ভাল পোৱা নে মোক? মই তোমাক বহুত ভাল পাওঁ। মই তোমাক এৰি কেতিয়াও নাযাওঁ। ময়ো তোমাক কেতিয়াও এৰি নাযাব পাৰি। মই জানো। শুনা, মই এতিয়া যাওঁ, তুমি ভালকৈ থাকিবা। যাবা নেকি? আহি তুমি মোৰ কাষৰ পৰা আঁতৰি যাওঁ বুলি ক'লে মোৰ বুকুখন কিবা কাইতে বিন্ধা দি পিন্ধে, তুমি জানানে? জানো, কিন্তু উপায় নাই, যাবতো লাগিবই। মই যাওঁ, তুমি থাকিবা। যোৱা। সেইদিনাখন তাই মোৰ লগত ধুনীয়াকৈ কথা পাতি গৈছিল, কিন্তু সঁচা কথা ক'বলৈ হ'লে আচলতে সেইদিনা তাই মোক বহুত কথাই লুকুৱাইছিল। কাৰণ তাইক মই বহুবাৰ ফোন মেছেজ কৰিও যেতিয়া পোৱা নাছিলোঁ, মই ৰ'ব নোৱাৰি সিহঁতৰ ঘৰলৈ বুলি ওলাই গৈছিল। কিন্তু সিহঁতৰ ঘৰ পোৱাৰ আগতেই ওচৰ চুবুৰীয়াৰ পৰা গম পালোঁ যে তাইৰ মাক দেউতাকে হেনো আমাৰ সম্বন্ধটোৰ কথা গম পাইছিল, আৰু সেইকাৰণে মাক আৰু দেউতাকে তাইক যিজন ল'ৰা চাই দিব সেইজন ল'ৰাৰ লগতেই বিয়াত বহিব লাগিব বুলি বুজাইছিল। আৰু তাই মোৰ কথা এবাৰো নাভাবি মাক দেউতাকৰ কথাত মান্তি হৈ গৈছিল। এই কথাটো শুনি মই পাগলৰ দৰে হৈ গৈছিলোঁ, আৰু বাৰে বাৰে তাইৰ লগত যোগাযোগ হ'ব বিচাৰিছিলোঁ, কিন্তু পৰা নাছিলোঁ। অৱশেষত বিয়ালৈ মাত্ৰ কেইদিনমান থকা অৱস্থাত তাই মোক মেছেজ কৰি আমি আগে পিছে লগ কৰা ঠাইখিনিত মোক মাতিছিল। ৰূপম দা, পাহি পাহি তোমাৰ কি হৈছে? ইমান দিন হ'ল তুমি মোৰ ফোনো ৰিচিভ কৰা নাই আৰু মেছেজৰো ৰিপ্লাই দিয়া নাই যে। আৰু তোমালোকৰ ওচৰ চুবুৰীয়াৰ পৰা গম পালো যে তোমাৰ হেনো বিয়া। এইবোৰ কি হৈ আছে পাহি? তুমি ঠিকেই শুনিছা। মাহঁতে মোৰ কাৰণে ল'ৰা এজন চাইছে। আজিৰ পৰা
10 দিন পিছত আমাৰ বিয়া। দৰা NRLত চাকৰি কৰে আৰু এই বিয়াত মোৰো সন্মতি আছে। মানে তুমি মানি লৈছা কথাবোৰ? তুমি মোৰ কথা এবাৰো নাভাবিলা? উপায় নাই অ, এইবোৰ চব সময়ৰ আহ্বান। আৰু মই মা দেউতাৰ কথা পেলাব নোৱাৰো, গতিকে সেই ল'ৰাজনৰ লগতে মই বিয়াত বহিম। তুমি এইবোৰ কি কৈছা বাহি? তুমি অবিহনে মই কেনেকৈ জীয়াই থাকিম? আই এম চৰি দেহা, তুমি মোক ভুল নুবুজিবা, মোক ক্ষমা কৰি দিবা। আৰু মোৰ নিচিনা ছোৱালী এজনীৰ কাৰণে তুমি তোমাৰ জীৱনটো ধ্বংস নকৰিবা। আৰে চৰি কোৱাৰ আগত তুমি এবাৰো মোৰ কথা নাভাবিলা? তুমি অবিহনে মই দেখোন পাগল হৈ যাওঁ। তুমি কিয় এনেকুৱা কৰিলা বাহি? মই দেখোন ক'লোৱেই মা দেউতাৰ কথা পেলাব নোৱাৰো বুলি। এইবোৰ কথা তুমি মোক আগতে কিয় কোৱা নাছিলা হা? এতিয়া কোৱাচোন, মই কেনেকৈ জীয়াই থাকিম তুমি অবিহনে? প্লিজ মোক আৰু এইবোৰ একো নুসুধিবা, মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। হ'ব দিয়া, আৰু একো নকওঁ মই তোমাক। মাত্ৰ এটা কথাই কওঁ, তুমি মোৰ লগত, মোৰ ভাল পোৱাৰ লগত খেলিলা, মোক মিছা সপোন দেখুৱালা। গোটেই জীৱন মোৰ লগত থাকিম বুলি তুমি যি অভিনয় কৰিলা, সেই অভিনয় যেন আন কাৰো লগতেই নকৰা। মোৰ কাৰণে তুমি বহুত আঘাত পাইছা, সেইটো মই জানো ৰূপম দা। তাৰ কাৰণে আকৌ এবাৰ আই এম চৰি। মই যাওঁ এতিয়া দেহা, তুমি ভালকৈ থাকিবা আৰু পাৰিলে মোক তুমি পাহৰি যাবা। বাহি, তুমি মোৰ কপালত নাই সঁচা, হৃদয়ত কিন্তু সদায় থাকিবা। মোৰ সকলো সলনি হৈ গ'লেও তোমাৰ প্ৰতি ভাল পোৱা কিন্তু কেতিয়াও সলনি নহয়।